আমি তো বুড়ি মাইকি সাইজ বাইজ নাই আমার 200 দিলেও হয়ে যাব আর মোদর ব্যাপার বাদ দিম লাগি মেখলাই দাঙি দেখা নাই যদি মেখলা দাঙি দিম নেকি নমস্কাৰ আপোন মানুহসকল কি খবৰ তোমালোকক স্বাগতম আছে মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু তোমালোকে চাই আছা যাইডে মক্কেলা ভিডিঅ' লগাই দিয়া তোমালোকৰ আপোন চেনেল ভিডিঅ'টো আৰম্ভণিতে কৈ দিব বিচাৰো যে ভিডিঅ'টো অকল অপমান কৰা উদ্দেশ্যে বনোৱা হৈছে যদি কাৰোবাৰ তাত গাত লাগে মোৰ কেলা একো ঘটিটো নাযায় अभी मजा आएगा ना भिड़ो কি হয় হেৰি হয় নেকি তই ইয়াক আমাৰ তিনচুকীয়া মানুহ কেলে দম দিবি তিনচুকীয়া বা লোকেল গুণ্ডা হেলদি মানে ইউটিউবত কন্টেন্টৰ নামত ইহঁতে কেলা হাগি আছে আজি কেলা 6 মাহ মান ধৰি এটা ইউটিউবত অকাত বুলি কৈ কেলা ভিডিঅ' দি গোটেই ইউটিউবখন গেলাই পেলালে এতিয়া আকৌ ইউটিউবত কেইটামান এনেকুৱা গুণ্ডা ওলাইছে যি গুণ্ডা কেইটা নেকি মাৰপিটৰ ভিডিঅ' দি আছে আজি কন্টিনিউ এসপ্তাহ ধৰি মাৰপিটৰ ভিডিঅ' দি গোটেই ইউটিউবখন কেলা সাউথৰ ফিল্ম ইণ্ডাষ্ট্ৰি কেলা বনাই পেলালে সকলো গলে এই মক্কেল উপায় কেলা দীৰ্ঘদিন ধৰি এখন কেলা নাটক চলাই আছে যিখন নাটকত নেকি অসমৰ ৰাইজক মানে পগলা কৰি পেলাইছে মানে অসমৰ ৰাইজে ভিউজ দি আছে ইহঁতে নাটকখন চলাই গৈ আছে আৰু সেই নাটকখনত আমাৰ অসমৰ কেইটামান ফকতীয়া ইউটিউবাৰ যিকেইটা হৈছে এক নম্বৰতে মিষ্টাৰ ৰাজা হিউ সোমাই আছে অসমৰ ডেকা এলেন দুৱাৰা মানৱী বৰুৱা তাৰপিছত গৌৰৱ কাই এই গোটেই কেইটা মক্কেল আসলতে ইহঁতবোৰে এটা মেকিং ভিডিঅ' বনাই আছে যিটো এতৰ আগতীয়াকৈ কথা বতৰা চলি আছে যে যেতিয়া মানে অসমৰ ডেকা তাহাঁতৰ ইফালে যাব যাওঁতে এতে মাৰপিটৰ নিচিনা এটা চিন কৰিব চিন কৰি এটা মেকিং ভিডিঅ' বনাই ভিউজ লুটি এতিয়া মই তুহুত গোটেইকেইটাক কৈছোঁ যদি তুহুতৰ যদি কটিত দম আছে তে মোৰে ভিডিঅ'টো ৰিপ্লাই দি দেখা গোটেইকেইটাই মিলি ময়ো চাওঁ তুহুত কিমান পানীৰ মাছ অপেন চেলেঞ্জ দি আছোঁ আহি যা কণ্ট্ৰভাৰ্চি কৰ মোৰ লগত কটিত যদি ভলগা বা ভৰাই নিদিছোঁ চাই থাক এইটোৰ নাম হৈছে গৌৰৱ কাইনে বালকাই ই টাইটেলত লিখিছে যে অসমৰ একৰ অকাদৰ কাৰণে তাৰ বোলে মুখ ফালি পেলালে ই বৰ ভাল কাম কৰিলি বালকাই তই কেলা ভিডিঅ' বনাব দি টপিক নাই ইউটিউবে বাদ দে এইবিলাক আলবাল ভিডিঅ' দি মাথাটো নাখাবি আৰু যদি একেবাৰে কোনো কন্টেন্ট নাই ঘোৰা ঘাঁ কাট এইবোৰ কৰা বাদ দে এই মেকিং ভিডিঅ' কেইটাত কেইটামান জ্ঞানী বাবা আছে আৰু যিকেইটা নেকি তাহাঁতৰ জ্ঞানবিলাক বিতৰণ কৰি আছে আৰু সেই জ্ঞান থকা বাবা কেইটাৰ নাম হৈছে এলেন দুৱাৰা নাম এই বান্দৰটোৰ এজনী হৈছে দানৱী জ্ঞানী বাবা গজব বেজতি হে ইয়াৰ মাজতে মই তুহুত গোটেইকেইটা ক'ব বিচাৰোঁ যে তুহুত গোটেইকেইটা হৈছে অসমৰ এটা ফকতীয়া ইউটিউবাৰ যিকেইটাক নেকি অসমৰ ৰাইজে মিলি যেতিয়া কটিত ভলগা বা ভৰাব ন তেতিয়া গম পাবি যে তহঁতকেইটাৰ অকাত কিমান কটিয়েদি অকাত ওলাই তোৰ দৌৰ মাৰিব যদি মেকিং বনাইছ তোতে ক্লিয়াৰলি কৈ দিব লাগে ন মেকিং বনাই মানে মেকিং মই গম পাওঁ যে তোতে মেকিং বনাইছ কিন্তু আবে মুখত হাঁহি লৈ এইবিলাক কি মানে হাঁহি মাৰ খাই আছ হাঁহি কথা কৈ আছ এটাতো বান্দৰে ওপৰৰ পৰা জাপ মাৰে কি ভাই চুটিয়াহত অলপ মুখত এক্সপ্ৰেছন আনিলি হয় অলপ যদি মুখত এক্সপ্ৰেছন আনিলি হয় তেতিয়া মানুহে কেলা অলপ বিশ্বাসত ল'লে হয় যে হয় দে ৰিয়েল হয় মুখত কেলা বালৰ এক্সপ্ৰেছন লৈ গুখোৱা এক্টিং কৰি ভিডিঅ' কেইটা আপলোড কৰে এইটো কেলা অসমৰ ডেকা অকাত চুদাই থকাটোৰ কেলা কথা ক'বই নালাগে মানে ইয়াৰ এক্সপ্ৰেছনৰ কথা ক'বই নালাগে বহুত আপ লেভেলৰ সেইকাৰণে বহুত ইয়াৰ এক্সপ্ৰেছন ওপৰ লেভেলৰ কাৰণ ইয়াৰ মানে এডাল দুডাল নহয় ইয়াৰ কটিত এডাল দুডাল নহয় প্ৰায় 500ডাল ভলুকা বা ভৰোৱা হৈছে সেইকাৰণে তাৰ এক্সপ্ৰেছন দেখি মই আচৰিত হৈ গ'লোঁ যে আমাৰ ঘৰলৈ আহি থকা ল'ৰাটোক হ'ল কি ই আচলতে কি হৈ গ'ল কেতিয়াও লখিমপুৰৰ ফালে অহা নাই আজিলৈকে গতিকে তাৰ সি নাজানে যে চুকাফা তিনিআলিৰ পৰা বগীবিলৰ ফালে সোমাব লাগে লখিমপুৰ ধেমাজি আহিবৰ কাৰণে সি নোসোমাই সি চিধা হয় মিষ্টাৰ ৰাজাইটো কেলা ভিডিঅ' দেখি চক হৈ গৈছে মানে আচৰিত হৈ গৈছে ভিডিঅ'বিলাক চাই এইটো কেনেকুৱা কথা হৈ গ'ল মুখৰ যি এক্সপ্ৰেছন মাৰপিট মানৱীয়ে মাৰিছে অসমৰ ডেকাক তাৰপিছত এলেন দুৱাৰাই মাৰিছে তাৰপিছত গৌৰৱ কাইটো পূৰা কাপোৰ চাপোৰ খুলি মাৰিছিল সেইটো ভিডিঅ' চাগে তোমালোকক দেখুওৱা নাই মিষ্টাৰ ৰাজাক মই এটা কেলা ভাল ৰ'ষ্টাৰ বুলি কৈছিলোঁ কিন্তু শেষত গৈ ইউ কেলা বালে ওলাল मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं তোমালোকে এটো বাক্সদিটো কেলা এইকেইদিন দেখি আছা এসপ্তাহ ধৰি সো ইমানো দীঘল ভিডিঅ' নহয় যে তোমালোকে চাই থাকিবা সো শৰ্টলি ভিডিঅ' এটা
ট্ৰাই কৰিলোঁ কেনেকুৱা হৈছে কমেণ্টত জনাবা আৰু যদি ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতি আজিলৈ বাই জয় অসম